Hey guys, welcome back to my channel. আজিৰ এই ভিডিঅ'টিত মই আপোনালোকৰ লগত আলোচনা কৰিম শিক্ষক নিযুক্তি প্ৰক্ৰিয়া যি চলি আছে তাৰ বাবে এলপি ইউপি পদসমূহৰ বাবে ইতিমধ্যে ফাৰ্স্ট প্ৰভিজনেল মেৰিট লিষ্ট ওলাইছে আৰু যেহেতু সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্টৰ ইতিমধ্যে ৰেডি হৈছে প্ৰায় এপ্ৰিল মাহৰ ফাৰ্ষ্টৰ পৰা সেকেন্ড সপ্তাহৰ ভিতৰত ওলাব পাৰে সো আজি মই আপোনালোকৰ লগত ডিসকাস কৰিম ধুবুৰী আৰু শিৱসাগৰ জিলাত আনৰিজাৰ্ভৰ পোষ্ট কিমান খালি হ'ব পাৰে ঠিক আছে কমপ্লিট এনালাইসিস মই কৰিম সো আপোনালোকে যদি মোৰ চেনেলটোৰে নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা নতুন ইনফৰমেটিভ ভিডিঅ' পাবলৈ সো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক সো আনৰিজাৰ্ভৰ ক্ষেত্ৰত ধুবুৰীত পোষ্টৰ সংখ্যা আছিল 253 টা সো অকল ধুবুৰী ডিস্ট্ৰিক্টত পোৱা প্ৰাৰ্থীৰ সংখ্যা হৈছে 150 আৰু ধুবুৰীৰ লগতে আন এখন ডিস্ট্ৰিক্টত পোৱা প্ৰাৰ্থীৰ সংখ্যা হৈছে 70+ আৰু ধুবুৰীৰ লগতে আন দুখন ডিস্ট্ৰিক্টত পোৱা প্ৰাৰ্থীৰ সংখ্যা হৈছে 25+ আৰু ধুবুৰীৰ লগতে আন তিনিখন ডিস্ট্ৰিক্টত পোৱা প্ৰাৰ্থীৰ সংখ্যা হৈছে 3 আৰু ধুবুৰীৰ লগতে আন চাৰিখন ডিস্ট্ৰিক্টত পোৱা প্ৰাৰ্থীৰ সংখ্যা হৈছে 1 জন ঠিক আছে সো ধুবুৰীৰ লগতে আন এখন বা দুখন বা তিনিখন বা চাৰিখন ডিস্ট্ৰিক্টত পোৱা প্ৰাৰ্থীৰ সংখ্যা একেলগে প্লাস কৰি আমি পাইছোঁ 100+ সো 100+ প্ৰাৰ্থীয়ে ধুবুৰীৰ লগতে আন বেলেগ ডিস্ট্ৰিক্টতো নাম আহিছে ঠিক আছে সো আমি এইখিনি ক'ব নোৱাৰো সিওৰিটি দিব নোৱাৰো যে এই 100+ খিনি প্ৰাৰ্থী যিমানখিনি আছে যিমান কেজন আছে গোটেই কেজন যে বেলেগ ডিস্ট্ৰিক্টত কৰিব হেয়া নহয় ধৰি লও ইয়াৰ 50 জনে বেলেগ ডিস্ট্ৰিক্টত যাব আৰু 50 জন ধুবুৰী ডিস্ট্ৰিক্টতে থাকিব ঠিক আছে সো 50-50 হৈ গল সো 50টা পদ খালি হল আমি ধৰিব পাৰো কিন্তু আৰু এটা কথা যে এই ধুবুৰী ডিস্ট্ৰিক্টত যে অনলি ধুবুৰী ডিস্ট্ৰিক্টত পোৱা প্ৰাৰ্থীৰ সংখ্যা হৈছে 150 সো আৰু ইউপিত পোৱা প্ৰাৰ্থীৰ সংখ্যা হৈছে 45 গৰাকী ঠিক আছে সো আমি জানো যে নিশ্চয় ইউপিত পোৱা প্ৰাৰ্থীগৰাকী ইউপিতে সিলেক্ট কৰিব এলপিত আকৌ নকৰে সো আমি 45 যদি আৰু মাইনাস কৰি দিওঁ ইয়াৰ পৰা দেন আমাৰ ধুবুৰী ডিস্ট্ৰিক্টত ধৰি লও আমি কি হ'ব 50টা পদ খালি হৈছে লগতে আমি যদি 45 আৰু এড কৰি দিওঁ সো কি হ'ব 95 সো ইয়াৰ পৰা আমি 5 আৰু মাইনাস কৰি দিলো সো 90+ হ'ব সো কি ধৰিলো আমি সো ধুবুৰী ডিস্ট্ৰিক্টত 90+ পদ খালি হোৱাৰ সম্ভাৱনা আছে সেকেন্ড মেৰিট লিষ্টত ঠিক আছে সো আপোনালোকে নিশ্চিন্ত মনে থাকক যাৰ নাম ফাৰ্স্ট মেৰিট লিষ্টত অহা নাই সেকেন্ড মেৰিট লিষ্টত আহিব পাৰে সো আপোনালোকে অলপ টেনশন ফ্ৰী থাকক যাৰ মাৰ্ক অলপ হাইয়ে আছে আৰু এতিয়া আহিছো শিৱসাগৰ ডিস্ট্ৰিক্টলৈ শিৱসাগৰ ডিস্ট্ৰিক্টত আনৰিজাৰ্ভৰ পদ হৈছে 256 সো অকল শিৱসাগৰত অহা প্ৰাৰ্থীৰ সংখ্যা হৈছে 70 আৰু শিৱসাগৰৰ লগতে অইন এখন ডিস্ট্ৰিক্টত নাম অহা প্ৰাৰ্থীৰ সংখ্যা হৈছে 65+ আৰু শিৱসাগৰৰ লগতে আন দুখন ডিস্ট্ৰিক্টত নাম অহা প্ৰাৰ্থীৰ সংখ্যা হৈছে 75+ শিৱসাগৰৰ লগতে আন তিনিখন ডিস্ট্ৰিক্টত অহা নাম অহা প্ৰাৰ্থীৰ সংখ্যা হৈছে 25+ আৰু শিৱসাগৰৰ লগতে আন চাৰিখন ডিস্ট্ৰিক্টত নাম অহা প্ৰাৰ্থীৰ সংখ্যা 5+ আৰু শিৱসাগৰৰ লগতে আন পাঁচখন ডিস্ট্ৰিক্টত নাম অহা প্ৰাৰ্থীৰ সংখ্যা হৈছে 5+ ঠিক আছে সো এইখিনি যদি আমি এড কৰি দিওঁ যে শিৱসাগৰৰ লগতে আন দুখন তিনিখন বা চাৰিখন ডিস্ট্ৰিক্টত নাম অহা প্ৰাৰ্থীৰ সংখ্যা আমি চাওঁ সো এইখিনি এড কৰি হ'ব টোটেল 180+ ঠিক আছে সো আমি ক'ব নোৱাৰো যে 180 গৰাকীয়ে যে বেলেগ ডিস্ট্ৰিক্টত ল'ব হেতু নহয় তো শিৱসাগৰত যে অকল শিৱসাগৰত নাম অহা প্ৰাৰ্থীৰ সংখ্যা আছে 70 সো 70 জনটো শিৱসাগৰত থাকিবই যেহেতু অকল সিহঁতৰ শিৱসাগৰতে নাম আহিছে সো শিৱসাগৰৰ লগতে আন কেইখনমান ডিস্ট্ৰিক্টত নাম অহা প্ৰাৰ্থীৰ সংখ্যা 180+ কিন্তু 180+ যে বেলেগ ডিস্ট্ৰিক্টত ল'ব হেতু কথা নহয় হেতু সম্ভৱই নহয় সো আমি ধৰি লও ইয়াৰ পৰা 100 জনে বেলেগ ডিস্ট্ৰিক্টত যাব ঠিক আছে সো আমি তেনেহলে 180 ৰ পৰা এখিনি মাইনাস কৰি দিলে কি হ'ব 80+ ঠিক আছে সো শিৱসাগৰত পোষ্ট খালি হোৱাৰ সম্ভাৱনা আছে 80+ সো 80 to 90 পদ শিৱসাগৰত খালি হোৱাৰ সম্ভাৱনা আছে সো যাৰ মাৰ্ক অলপমান হাইয়ে আছে সিহঁতে টেনশন ল'ব নালাগে যাৰ মাৰ্ক যাৰ নাম ফাৰ্স্ট মেৰিট লিষ্টত অহা নাই সিহঁতৰ সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্ট আহি যাব পাৰে
চ' আপোনালোকে অলপ টেনশ্যন ফ্ৰী থাকক যিহেতু এইখিনি 80 পৰা 90 পোষ্ট খালী হ'বই হ'ব চ' আশা কৰোঁ ভিডিঅ'টো ভাল পাব যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব